মুহূৰ্তত মই আহি উপস্থিত হৈছোঁ এই যি দুৰ্ঘটনাগ্ৰস্ত যিটো স্থান এই স্থানত এই মুহূৰ্তত আছোঁ আৰু যি স্থানত এগৰাকী মহিলাৰ মৃত্যু হৈছে সেই বাসগৃহটোত এই মুহূৰ্তত মই উপস্থিত আছোঁ। এটা দৃশ্য এই মুহূৰ্তত যদি দেখাই ল'ব বিচাৰোঁ সতীৰ্থ পৰাগ আছে, পৰাগে দেখিব যে কি ধৰণে সেই পানী ইয়াত পৰিছিল আৰু তাৰপিছত এই যিসমূহ মাটি এই মাটিসমূহ খহি আহিয়েই আচলতে এই বাসগৃহটো এক প্ৰকাৰ আবদ্ধ কৰি ৰাখিছিল আৰু ইতিমধ্যেই তেখেতসকলে শ্ৰমিকসকলক মাতিছে আৰু হয়তো কিছু পৰিমাণে এই ঘৰটি উদ্ধাৰ কৰিবৰ বাবে চেষ্টা চলাব আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে এই ধৰণে আচলতে বাসগৃহটো প্ৰায় ধ্বংসস্তূপত পৰিণত হৈছে আৰু সেই বাসগৃহটো উদ্ধাৰৰ বাবে এই মুহূৰ্তত তেওঁলোকে শ্ৰমিকসকলে এই মুহূৰ্তত ইয়াত উদ্ধাৰ অভিযান চলাব। কিন্তু আজিও ইয়ালৈকে বহু লোক অহা নাই। সুমিত্ৰা ৰাভাৰ যিটো ঘৰ সেই ঘৰত এই মুহূৰ্তত মই আছোঁ। মই ভিতৰলৈ যাবলৈ যদি পাৰোঁ তেতিয়াহ'লে ভিতৰলৈ যাবলৈ চেষ্টা কৰিম, কিছু কথা জানিবলৈ চেষ্টা কৰিম, কাৰণ ঘৰটো এই মুহূৰ্তত দেখিছে যে ঘৰটোৰ অৱস্থা ঘৰ বুলিবলৈ ইয়াত আচলতে একোৱেই নাই। গতিকে সকলো একফালৰ পৰা সেই যে জাইকাৰ পানী সেই পানীয়ে সকলো তছনছ এফালৰ পৰা কৰিছে। আঘাতপ্ৰাপ্ত হৈছে ইয়াৰ বিভিন্নজন। বাইদেউ লাহে লাহে ভাল পাইছেনে অকণমান? ইয়াতে অহাই নাই, আহিছে তাতে আহিছে, ইয়ালৈকে অহা নাই। আপুনি ইয়াতে আপোনাৰ মাৰ আহিছে, মই গমেই পোৱা নাই, মই ঘৰৰ ভিতৰতে বহি আছোঁ। এই ধৰণে আচলতে মই কৈছোঁৱে যে ঘৰটোৰ অৱস্থা একেবাৰে আপুনি দেখিছে যে অত্যন্ত এটা বেয়া অৱস্থালৈ ঘৰটো গৈছে। তাৰ সমান্তৰালভাৱে খোৱা খাদ্য বা অন্যান্য কথা বতৰাখিনিৰো এতিয়া অভাৱ এইসকল ক্ষতিগ্ৰস্তৰ দেখিবলৈ পোৱা গৈছে। আমি অকণমান যদি ভিতৰলৈ আহিব পাৰোঁ তেতিয়াহ'লে সতীৰ্থ পৰাগে দেখুৱাব যে কি ধৰণে আচলতে এটা অৱস্থা ঘৰটোৰ হৈছে আৰু এই ধৰণে আচলতে ভিতৰৰ ভাগলৈ যদি আহে তেতিয়াহ'লে আপুনি দেখিব যে অত্যন্ত এটা ভয়ংকৰ পৰিৱেশৰ ইয়াত মুখামুখি হৈছিল সেই পৰিয়ালটো, আৰু যিটো পৰিয়ালৰ ঘৰ একেবাৰে বিধ্বস্ত ৰূপ এটা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু এই বিধ্বস্ত ৰূপটো এতিয়া লাহে লাহে তেওঁলোকে কিছু পৰিমাণে ঘূৰাই আনিবলৈ চেষ্টা কৰিছে। অকণমান যদি এইফালৰ পৰা যদি পৰাগে দেখুৱাব পাৰে তেতিয়াহ'লে মই অনুৰোধ জনাইছোঁ, যদি এই ফালৰ পৰা যদি অকণমান দেখুৱাব পাৰি তেতিয়াহ'লে কেমেৰা লেন্সত আপুনি যদি বাহিৰলৈ দেখুৱায় তেতিয়াহ'লে দৰ্শকসকলে দেখিব যে কিমান ভয়াৱহ আছিল সেই ঘটনা। এই ছবিসমূহে এতিয়া স্পষ্ট কৰিব যে কিমান ভয়ংকৰ সেই ঘটনা আছিল। জাইকাৰ ভুলৰ বাবেই আচলতে দুৰ্ভোগ ভুগিব লগা হ'ল এইসকল ৰাইজে, কাৰণ এইসকলৰ কোনো ভুল নাছিল, কেৱল ভুল জাইকাৰ আৰু জাইকাৰ ভুলৰ বাবেই এই ভয়ংকৰ ঘটনা সংঘটিত হ'ল খাৰঘুলিত। আৰু ইতিমধ্যে মই কৈছোঁ যে পৰিয়ালৰ অন্যান্য লোকসকলে এই মুহূৰ্তত তেওঁলোকে কৈছে আৰু তেওঁলোকে ইতিমধ্যে ক্ষোভ উজাৰিছে আৰু এই স্থানলৈকে বহু বিধায়ক মন্ত্ৰী নেতা ইয়ালৈকে ৰাস্তালৈকে আহিছে, কিন্তু এই স্থানলৈকে বহুতে অহা নাই। কিন্তু তাৰ বাবেই আচলতে এই মুহূৰ্তত ক্ষোভ এইসকল ৰাইজৰ। মই অকণমান কথা পাতিবলৈ এই মুহূৰ্তত এতিয়া চৰকাৰৰ পৰা আমাৰ মানুহটো মৰি গ'ল। কালি DC ছাৰ আহিছিলে আৰু MP ছাৰ বাইদেউ আহিছিলে, সেই কমচে কম 2 লাখ টকা আমাক সাহায্য দিছে। বাকী আৰু 3 লাখ টকা দিম বুলি কৈছিলে, সেই 3 লাখ বা 2 লাখ আমাৰ কমচে কম জীৱনটো ঘূৰাই নাপাওঁ। ঘৰটো নাই, ঘৰৰ এতিয়া চৰকাৰে ঘৰটো চব ধ্বংস হৈছে, চব একেবাৰে আপোনাৰ ঘৰ বিধ্বস্ত ঘৰ বুলিবলৈ ইয়াত এতিয়া একো নাই। মই জাষ্ট ঘৰটো বনাই উঠিছিলোঁহে মাত্ৰ, ভালকৈ থাকিবই নাপালোঁ, চব অসুবিধা হৈছে। থকা খোৱাৰ আমি এতিয়া ঘৰতো থাকিব পৰা নাই, শিবিৰত আছোঁ। আপোনাৰ ঋণৰ ধনেৰে ঘৰ বনাইছিল কিন্তু ঋণ মাৰিবই পৰা নাই। হয়, ঋণ লৈছিলোঁ। ঋণ মানে মই আমাৰ ঘৰতে এটা প্লট বেচিছিলোঁ আধা ঘণ্টা মাটি, সেই পইচা দিয়ে মই ঘৰ বনাইছিলোঁ। সেই পইচা চব চেছ আৰু মই এতিয়া ঘৰত থাকিব নাপালোঁ, ঘৰটো ভাঙিছোঁ হৈ গ'ল। কোনোবা আহিছে নেকি ঘৰলৈ? কোনোবা আহিছেনে? হয়, ভাঙি গ'ল। ঘৰ বনোৱাৰ কাৰণে বা কিবা হেৰিটো একো আশ্বাস দিয়া নাই, কিন্তু খালি সাহায্য 2 লাখ টকা দিছে আৰু পিছলৈকে আমি চাই ল'ম, সেইটোহে কথা হৈছে। মন্ত্ৰী বিধায়ক বহু আহিল ৰাস্তালৈকে, ঘৰলৈ কোন কোন আহিলে কওকচোন? ঘৰলৈকে বৰ্তমান কোনো অহা নাই। খালি সিদ্ধাৰ্থ ছাৰ আহিছিলে, বাকী অতুল বড়ো ছাৰ আহিছিলে, বাকী আৰু কোনো অহা নাই। আমাৰতো অশোক সিঙাল ছাৰ, আমাৰতো মই GMC কাম কৰোঁ, তো অহা নাই কমচে কম। ঘৰ আপোনাৰ দেখা নাই? নাই, দেখা নাই। ঘৰ কি হ'ল চোৱা নাই।
সেই আহি কিনে ৰাস্তাৰ পৰা আধা ৰাস্তাৰ পৰা ঘূৰি গৈছে বোলে। মই লগ পোৱা নাই, যিটো মোৰ মা ঢুকাইছে, মই মেডিকেলত আছিলোঁ সেই টাইমত। এয়া হৈছে তেওঁলোকৰ কথা। আৰু মই কৈছোঁৱে যে ৰাস্তালৈকে বহু মন্ত্ৰী বিধায়ক আহিল, কিন্তু ঘৰলৈ তেওঁলোকৰ কোনো নাহিল। সেই ক্ষোভ তেওঁলোকৰ আছে। তাৰ পানী পৰাৰ পিছতে সেই ছবিখন দেখা পোৱা গৈছিল। ইয়াত বাস কৰা লোকসকল প্ৰায় 42-45 বছৰ আগৰ পৰাই ইয়াত বাস কৰা লোক আজিকালি অহাৰ লোক তেওঁলোক নহয়। 45 বছৰ 40 বছৰ আগতেই ইয়াত তেওঁলোকে বসবাস কৰাৰ কথা ইতিমধ্যে প্ৰথম দিনাই তেওঁলোকে স্পষ্ট কৰি কৈছে। আৰু যেতিয়াই জাইকাৰ পানী ইয়াত পৰিছিল তাৰপিছতে এই ধৰণৰ ভয়ংকৰভাৱে এই মাটিসমূহ খহি আহিবলৈ ধৰিছিল। গতিকে সেই কথাটো ইতিমধ্যেই তেওঁলোকে এই কথাটো স্পষ্ট কৰিছে। কেৱল এতিয়া তেওঁলোকৰ কথাটো হৈছে যে জাইকাই যিটো সৃষ্টি কৰা সমস্যা, সেই সমস্যাটোৰ সমাধান জাইকাই কৰিবনে নাই, সেই কথাটো এই মূৰত তেওঁলোকে কৈছে। মই কথা পাতিবলৈ আকৌ চেষ্টা কৰিম যদি সম্ভৱ হয়। আপোনাৰো ভৰিত যথেষ্ট আঘাত। চিকিৎসা বুলি ক'বলৈ মই খালি ড্ৰেছিং কৰিছে, বাকী চিকিৎসা নাই একো। হয়, ড্ৰেছিং কৰিছে। বাকী আৰু কালি তাক গেষ্ট্ৰিকৰ বটল দিছে আৰু টেবলেট কেইটামান দিছে, সেইখিনি আৰু। সেইটো GMC পে পঠাইছে। হয়, GMC পে পঠাইছে 6জন। কিন্তু সেইকেইটা ল'ৰা বেলেগ প্লটত কাম কৰিছে, এতিয়া মোৰ অহা নাই এতিয়ালৈকে। হয় হয়, আহ্বান মানে এতিয়া মই চৰকাৰে এটা কথা আহ্বান জনাম, যিটো মানুহটো ঢুকালে এইটোতো উপায় নাই। এতিয়া ঘৰটো কমচে কম আমি থাকিব পৰা ব্যৱস্থা কৰি দিলে ভাল হয়। হয়, ঘৰ বোলে বস্তুটো নাই আকৌ, চব ভাঙি চিঙি চুৰমাৰ হৈ গ'ল। কমচে কম চৰকাৰে এইখিনি যদি আমাক ব্যৱস্থা কৰি দিয়ে থাকিবৰ কাৰণে, সেইখিনিয়ে বহুত। এয়া আছে তেওঁলোকৰ কথা। আৰু ইতিমধ্যে GMCৰ পৰা কিছু শ্ৰমিক তেওঁলোকে ইয়ালৈকে দিছে প্ৰশাসন তৰফৰ পৰা। কাৰণ এই ঘৰটো বা অন্যান্য যিসমূহ চাফ চিকুণ কৰিবলগীয়া যিখিনি কাম, সেইখিনি কাম তেওঁলোকে কৰাৰ বাবে। আৰু এই মুহূৰ্তত অন্যান্য বাসগৃহসমূহ যদি আপুনি চায় তেতিয়াহ'লে ঠিক একেই ছবিয়েই আপুনি দেখিব। কাৰণ পানীৰ ইমান প্ৰবল সোঁত আছিল যে অতি সহজেই আচলতে সেই সোঁত কোনেও যে ৰোধ কৰিব পাৰিব সেয়া ক'ব নোৱাৰি। কাৰণ বহু হাজাৰ হাজাৰ লিটাৰ পানী একেলগে যেতিয়া এই স্থানলৈ আহি পৰিছিল তেতিয়াহ'লে অত্যন্ত এটা ভয়ংকৰ অৱস্থালৈ গতি কৰিছিল। আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ প্ৰতিটো বাসগৃহৰে যিসমূহ সামগ্ৰী, সেই সামগ্ৰীসমূহ তেওঁলোকে বাহিৰলৈ উলিয়াইছে। কাৰণ সকলো সামগ্ৰীয়ে এই মুহূৰ্তত তেওঁলোকৰ তিতিছে। গতিকে যাৰ বাবে তেওঁলোকে আচলতে এই স্থানসমূহ এৰি যাবও পৰা নাই, ধৰি থাকিবও পৰা নাই।